কি জানা সফলতাৰ আসল উপায় কি বা কিয় তুমি সফলতা হোৱাত ব্যৰ্থ আৰু কোনদিনা তুমি সফলতা হ'ব পাৰিবা এই প্ৰশ্নসমূহৰ উত্তৰ আজি মই তোমাক ভালকৈ বুজুৱাই দিম তোমাক আগতে জানিব লাগিব সফলতা মানে কি মোৰ ওচৰত টকা আছে মোৰ ওচৰত বিলাহী বাহন আছে মই মাটি ক্ৰয় কৰিছো এইবিলাক সফলতা নহয় প্ৰতিটো দিনৰ পৰিশ্ৰম যোগ কৰি সপোন বাস্তৱত ৰূপান্তৰিত কৰাকে বুজায় সফলতা আৰু সফলতা পাবলৈ গ'লে সকলোতকৈ বেছি প্ৰয়োজন ফেলিয়াৰ যদি তুমি জীৱন যুদ্ধ কৰিবলৈ ভাল নোপোৱা তেনেহলে তুমি কেতিয়া সাফল্য হ'ব নোৱাৰা কাৰণ অসফলতা সফলতাৰ এটা অংশ ফেল হৈছা তাৰ মানে এইটো নহয় যে তুমি কেতিয়াও সাফল্য হ'ব নোৱাৰা বাৰে বাৰে তুমি যেতিয়া ফেল হ'বা তোমাৰ ভিতৰৰ পৰা ফেল শব্দটো ভয়ত গুচি যাব আৰু তুমি তেতিয়াই জয় হ'বা পৃথিৱীৰ মানুহে তোমাক ফেল ভাবিব পাৰে তাতে তোমাৰ কি ক্ষতি এই সকল ব্যক্তিয়ে তোমাক সাফল্য অৰ্জন কৰি দিব নোৱাৰে সপোনটো যেহেতু তোমাৰ যুদ্ধটো যেহেতু তোমাৰ তেনেহলে তোমাকে যুদ্ধ কৰিব লাগিব তুমি সফলতা হ'ব নোৱাৰা বুলি ভাবিছা কাৰণ তোমাক বহুতো প্ৰশ্নই আৱৰি আছে যদি মই সফলতা হ'ব নোৱাৰো যদি তেওঁলোকে মোক লজাৰ বুলি ভাবে যদি সকলোৱে মোক লৈ হাঁহি ঠাট্টা কৰে আৰে বাদ দিয়া যদি তুমি কোনো ষ্টেপ ল'ব নোৱাৰা তেনেহলে তুমি আচলতে লুজাৰ হৈ পৰিবা হেয়েহে উলিয়াই যোৱা প্ৰথম পদক্ষেপ তোমাৰ সফলতাৰ দিশত খোজ কাঢ়োতে ভয় নাখাবা চোৱা সেই সিচুৱেশ্যনৰ পৰা তুমি কি শিকিলা সফলতা এদিনতে পোৱা নাযায় সফলতা এটা দীঘল মাৰাথন ইয়াত কষ্ট নকৰাকৈ তুমি কেতিয়াও জয় হ'ব নোৱাৰা হেয়েহে জীৱন যুদ্ধত জয় হোৱাৰ বাবে প্ৰস্তুত থাকিবা